হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? PS ব্লগছ, মই পূৰ্ণিমা। আজি আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপিটো হ'ল পিঠাগুড়ি কেক। এই পিঠাগুড়ি কেকটো বনাবৰ কাৰণে মই লৈছোঁ ইয়াতে পিঠাগুড়ি 3 কাপ, কেঁচা গাখীৰ লৈছোঁ 1 কাপ, আটা লৈছোঁ 1 কাপ, ৰিফাইন তেল লৈছোঁ 1 কাপ, চেনি 1 কাপ, বেকিং চ'ডা লৈছোঁ, যোগ কৰি লৈ ল'ম মই, আৰু লৈছোঁ মই 2টা ডিম। তেন্তে আহকচোন কেনেকৈ বনালোঁ মই এই পিঠাগুড়ি কেকটো। ভিডিঅ'টো শেষলৈ চাব বুলি আশা কৰিলোঁ। প্ৰথমতে মই আটা, পিঠাগুড়ি, চেনি, ৰিফাইন তেল একেলগে মিক্স কৰি দিছোঁ। এই পিঠাগুড়ি কেকটো খাবলৈ খুব সোৱাদ লগা হয় আৰু খুব কম সময়তে হয়। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰি দিবচোন। আৰু এতিয়া মই গাখীৰখিনি গোটেইখিনি দিয়া নাই, অকণমানকৈ দিছোঁ, পিছত লাগিলে আকৌ দি দিম। বেকিং চ'ডা দিছোঁ মই ইয়াতে আধা চামুচ। এতিয়া ডিম 2টা ইয়াতে ভাঙি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই মিহলাই লৈছোঁ। এইখিনি ভালদৰে ঘুটি ল'ব লাগিব, তেতিয়া কেকৰ স্পঞ্জ ভাল হয়, কোমল হয়। শেষত মই দিছোঁ অকণমান নিমখ, আৰু এইখিনিও ভালদৰে লৰাই মিহলাই দিছোঁ। আৰু এইপিনে মই বাতি এটা ৰেডি কৰিছোঁ, তাতে অকণমান ৰিফাইন তেল মচি দিছোঁ চাৰিওপিনে। আপোনালোকে ইয়াতে ঘিউ এড কৰিব পাৰে। এতিয়া বাতিটোত মই এই পিঠাগুড়িখিনি ঢালি দিছোঁ। আৰু আগতে মই কুকাৰটো গৰম কৰি ৰাখিছিলোঁ, তাতে নিমখ এড কৰিছোঁ। নিমখখিনি গৰম কৰি ল'ম, তাতে মই ষ্টেণ্ড এডাল পাতি দিছোঁ নিমখৰ ওপৰত, আৰু পিঠাগুড়ি পাতিটো ষ্টেণ্ডৰ ওপৰত দি দিছোঁ। গেছ মই ল' ষ্টিমত ৰাখিছোঁ, আৰু এতিয়া ঢাকনিখন বন্ধ কৰি দিম কুকাৰৰ ঢাকনিৰ চিটি খুলি দিছোঁ। এইখিনি মই এতিয়া 25-30 মিনিট সময় এনেকৈ ৰাখি থাকিম ল' ষ্টিমত। 25-30 মিনিট হোৱাৰ পিছত মই এতিয়া চেক কৰিছোঁ কেকটো হৈছে কি নাই, ভিতৰৰ পিনে সিজিছে কি নাই। ষ্টিকেৰে মই এনেকৈ সোমাই চাইছোঁ। কেক সিজি গৈছে, পাৰফেক্ট হৈছে মোৰ কেক। এতিয়া মই কেকটো উলিয়াই দিছোঁ। দেখিছে নহয়, খুব সোনকালে হৈ গ'ল কেকটো, আৰু খুব ধুনীয়া হৈছে। ভিতৰ পিনেও খুব ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে এনেকৈ চেক কৰি চাব পাৰে ভিতৰখিনি হৈছে কি নাই, নহ'লে আকৌ অলপ টাইমৰ কাৰণে আকৌ ঢাকনি মাৰি থৈ দিব পাৰিব। দোকানৰ কিনি খোৱা কেকতকৈ ঘৰত বনোৱা কেকবোৰ খুব টেষ্টি হয় আৰু ভালো হয় খাবৰ কাৰণে। কোনে কোনে এনেকুৱা পিঠাগুড়ি কেক বনাই খাইছে কমেণ্ট বক্সত জনাবচোন। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব এটা কৰিব বুলি আশা কৰিছোঁ। এয়া কেক কাটি দেখাই দিছোঁ মই, খুব ধুনীয়া হৈ গৈছে। গোটেইখিনি এতিয়া কাটি ৰেডি কৰি দিলোঁ। আজিৰ মোৰ পিঠাগুড়ি কেক ৰেডি। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটোও জনাব নাপাহৰিব। আকৌ এটা নেক্সট ভিডিঅ' লৈ অহাৰ আশাৰে, তেন্তে আজিলৈ বাই বাই।